নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি। ঘৰলৈ মানে মই যাম মানুহজনৰ ঘৰলৈ আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব মানুহজনৰ ঘৰৰ পৰা। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। তাত যিহেতু গোপালদেৱৰ সন্মিলিত যুৱ সমাজৰ উদ্যোগত শ্ৰী শ্ৰী কৃষ্ণৰ মুকলি ৰাস মহোৎসৱ উদযাপন কৰিছিলে আৰু সেইবাবে চাবলৈ আহিলোঁ। আৰু এইফালে ঘৰত গায়ন বায়নৰ কাৰণে তেওঁলোক ৰেডি হ'ল। যিহেতু এইবাৰ মই ইয়াত প্ৰথম ৰাস চাম সেইবাবে অলপ ভিডিঅ' কৰি ৰাখিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। ৰাসৰ দৃশ্যখিনিও আপোনালোকক দেখাই দিম। আৰু এইফালে ডেক'ৰেশ্যনটো বহুত বেছি ধুনীয়াকৈ কৰিছিলে আৰু মানুহো বহুত বেছি ভিৰ হৈছিলে। দিহানামো গাইছিলে, অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ। আধৰুৱা যেন লাগি আছিলে নহয়নে? এইফালে জুবিন দাকো তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই ল'লে। জনোৱাৰ পিছতে তেওঁলোকৰ যিখিনি কাৰ্যসূচী আছিলে সেইখিনি আৰম্ভ কৰিলে। প্ৰথমতে যিহেতু সৰু সৰু ল'ৰা ছোৱালীয়ে গায়ন বায়ন গাইছিলে আৰু গায়ন বায়ন গোৱাৰ পিছতে ৰাস আৰম্ভ কৰিছে আৰু ৰাসখনো সৰু সৰু ল'ৰা ছোৱালীয়ে পাতিছিলে। জন্ম ল'ব লগা হ'ল প্ৰভু। Ooh.